আমি বৰ্তমান উপস্থিত আছোঁ পাকঘৰত, মা ধাবা পাকঘৰত। আমি আজি আপোনালোকক ফুচকা কেনেকৈ বনাই তাক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক আমাৰ লগত ভিডিঅ'টো। ফুচকা পেটি মই ইয়াৰ পৰা এটা আনলোড কৰি দেখাম। এইটো ফুচকা আৰু ফুচকা এয়া তেলত দি আছে। এয়া আমাৰ ধনজকাই মই এটা দি দেখাই দিছোঁ কেনেকৈ ফুলি যাব। অকণমান দেৰি লাগিব আৰু তেলটো গৰম উঠা নাই, তেলটো নাই হোৱা ন। এয়া এই দিছিলে ফুলি গৈছে। ইমান সৰু সৰু যে সৰু সৰুৱে কৰা। অঁ এনেকৈ হৈ গ'ল যে এয়া আনলোড কৰি দিছে। অ' নাইচ ফুচকা কাইলৈ খামেই তাৰমানে। সেইটোকে ধনজকাই এবাৰ হাই কৈ দিয়ক। হাই আপুনি কৈ দিয়ক এবাৰ। হয় অঁ আমাৰ এইফালে আছে ছিংগাৰ নতুনকৈ আহিছোঁ আমাৰ। অঁ একেবাৰে ঋতিক দাস। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। মোৰ নামটো ঋতিক দাস, SSRHITIK ইউটিউব। ঋতিক দাসৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অঁ অঁ থেংক ইউ ভিডিঅ' পাবা। অঁ আৰু চব মানে ফুড ব্লগ পাবা। হয় শিকিব পাৰিবা কিছুমান মানে দুই এটা। থেংক ইউ আৰু এইফালে আমাৰ আহি পাইছে ৰাকেশ ব্ৰ। এয়া কুকমেন হয়। বৰ ধুনীয়া ধুনীয়া খানা বনাই আপোনালোকে খাব। মই পিছত আপোনালোকক দেখাম। অলৰেডি বনাই আছে ফুচকা। এয়া আনলোড কৰি আছে চাওক। পৰিলে আপোনালোকে পইজা বস্তু নাখাব দেই। আলুটো বইল নাহতো এনেকৈ খাই দেখাব লাগিব এটা। অঁ খাই থাকক মজা হৈছেনে? ধনেশ্বৰ বনাইছিলে অঁ মজা মজা। বৰ্তমান তেতেলী আহি পালে ভাইদা এবাৰ হাই বুলি কৈ দিয়ক। হাই এয়া আমাৰ ভাইদা, আমাৰ মানে কি কয় আমাৰ ককাইদেউ বুলিয়ে ক'ব লাগিব। আমাৰ যিটো তেতেলী আছিলে, যিটো আমি খাব লাগে, সেইটো বৰ্তমান এক্সপাইৰী ডেট গৈছে। আমি এক্সপাইৰী ডেট বস্তু নাখায়, আপোনালোকেও নাখাব। এইবিলাক তেতেলী আমি আনলোড কৰি আছোঁ আমি খাবলৈ। এয়া আমাৰ অপূৰ্ব আহিলে, ভাইটি আহি গ'ল, হাই বুলি কৈ দিয়া। আৰু এইফালে আছে আমাৰ অভিজিত, কুকমেন হ'বগৈ আৰু কেইদিনমান পিছত। এইবোৰ আনলোড কৰি আছোঁ। আনলোড কৰাৰ আগতে এবাৰ আমি খাই চাব লাগিব। খাই চালে আমি গম পাম বস্তু এৰিয়ে গ'ল দিছে নাই ক'বতে। মই আপোনালোকক ক্ষমা খুজিছোঁ, কাৰণ মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ মই এফালে যাবলগীয়া হৈছিলে। তাৰ বাবে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো মই দেখাব নোৱাৰিলোঁ। আৰু যিখিনি দেখালোঁ মই ভালখিনি দেখালোঁ বুলি আশা কৰিছোঁ। আৰু আপোনালোকে এবাৰ ঘৰতো বনাই চাবলৈ চেষ্টা কৰিব, বজাৰৰ পৰা ফুচকা আনি বনাবলৈ। আৰু মই যদি ভালকৈ দেখুৱালে আৰু অকণ ভাল আছিলে, কিন্তু দেখাব নোৱাৰিলোঁ। আপোনালোকে মোক বেয়া নাপাব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। যদি মোৰ ক'ৰবাত যদি ভুল ত্ৰুটি লৈ যায় ক্ষমা কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।